তো গাইছ আজিৰ ব্লগটো বহুত টেনশ্যনত পৰি পেলাই ব্লগটো বনাই আছোঁ। তো ৰাতিপুৱা বৰষুণ একো নাছিল, বৰষুণ নাই কাৰণে চাইকেলটো লৈ পেলাই ওলাই আহিলোঁ বজাৰ কৰিব। বজাৰ কৰিলোঁ, বজাৰ কৰাৰ পিছত মানে এনেকুৱা বৰষুণ আহিল, বৰষুণত মানে গোটাই চাউল গোটাই বজাৰ ভিজি গ'ল। এতিয়া কি কৰিম আৰু উপায় নাই। এতিয়া চাউলখিনি কি কৰোঁ ঘৰত যাই পেলাই সেয়ে টেনশ্যন লাগিছে। তো এতিয়া গোটাইটো আৰু একেলগে ভাত বনাব নোৱাৰি, যে একেলগে ভাত বনাই পেলাই গোটাই মানে ফ্ৰিজত থৈ পেলাই খোৱা বস্তুও নহয়, যে ভাত বনাই পেলাই ফ্ৰিজত থৈ পেলাই খাম তেনেকুৱাও নহয়। তো এয়া 950 টকা লৈছে এক বস্তা চাউলত। তো আজিৰ পৰা 5 দিনমান আগতে ইমান গৰম আছিল, ৰ'দত মানে তাপ 38 ডিগ্ৰী চেলচিয়াছ আহিছে। আৰু আজিৰ পৰা 5 দিন পিছত এনেকুৱা ঠাণ্ডা, মানে ৰাতি কম্বল উৰিব লগা হৈছে। তো গাইছ, এনেকুৱা ধাৰাসাৰ বৰষুণ থাকিলেও মানে মানুহ ঘৰৰ পৰা যদি ওলাব নোৱাৰে কেনেকৈ চলিব। আৰু 4-5 দিন বোলে থাকিবই। ৰাস্তা ঘাট এনেকুৱা হৈছে মানে চাব নোৱাৰা হৈছে। আৰু বানপানীটো একেবাৰে মানে দাউৰি আহি আছে, এনেকুৱা বাঢ়ি আছে পানী। চ' গাইছ ক'ব লগা নাই আৰু এতিয়া এইবিলাক মানে ওপৰৱালাৰ কেৰামতি, তেখেতৰ লগত আমি নোৱাৰোঁ। তো চ' গাইছ থাকক, ভালে থাকক, চাই থাকক ভিডিঅ'টো।